সকলোলৈ নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ। মই পিঠা বনাই গৈছোঁ আপোনালোকৰ লগত অলপমান কথা যে সকলোৰে নিশ্চয় পুৰণা বছৰটো গ'ল আৰু এতিয়া আহিব লগা নতুন বছৰটো সকলোৰে যাতে ভকতসকলে পাৰ কৰিব পাৰে তাৰে আপোনালোক সকলোলৈ কিমান পানী কোনোবাই জানো জুখিছেনে আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে সাগৰতে কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা কোনোবাই লিখিছেনে লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি জাঞ্জুৰি জিৰি জিৰি হয় নদীৰে ফুলে প্ৰেমৰ নদী উঠে ভাহি যেন এটা ভাঙ ভাঙ কৰে জাঞ্জুৰি জিৰি জিৰি ঐ নদী বুকুলে প্ৰেমৰ নদী উঠে ভাহি এটা ভাঙ ভাঙ কৰে হিয়াতে মৰম উঠে উঠলি চিন্তামণি লময়া পোৱালি মৰমেৰে সাৱতি লময়া পোৱালি মৰমেৰে সাৱতি চব্জি বেচিছে চব কৰি খাই আছে গতিকে আমাৰ প্ৰত্যেকৰে মোৰ দৃঢ় বিশ্বাস আমাৰ প্ৰত্যেকৰে কিবা নহয় কিবা এটা বিষয়ত আমাৰ পাৰত আছে আমি পাৰদৰ্শিতা আছে কৰিব পাৰো
আজিকালি চাওকচোন কিমান ধুনীয়া মানুহে ঘৰতে কেক বনাই কেক বিক্ৰী কৰি আছে। আজি আমি কেলেনো বাহিৰৰ পৰা আনিবলৈ যাব লাগে, যিবিলাক হয়তো পচা গেলা কণী দি কেক বনাই খুৱাইছে বেকাৰীয়ে। তাৰ জেগাত আমাৰ যিসকল মহিলা সকলোৱে ঘৰত একেবাৰে সুন্দৰভাৱে হাইজেনিকভাৱে বনাই পেলাই কি কৰিছে দিব পাৰিছে। গতিকে তেনেধৰণৰ কামবিলাক আমি কৰিব পাৰিলে, কৰি যাব পাৰিলে আমি কি কৰিম, নিজেও দুপইচা ইনকাম কৰিম আৰু আমাৰ মাজত কি হ'ব যে যিবিলাক আজিকালি মানুহ চাকৰিকে মানুহ চাকৰিৰ পিছত আমি হতাশাত অনেকে ভুগে বা ভুগিছে। গতিকে সেইবোৰ আমাৰ কৰাৰ কি দৰকাৰ, আমি চাকৰি বাকৰি নাই পোৱা, গভৰ্ণমেণ্ট চাকৰি নাই বা কিবা নাই, আমি হতাশাত নুভুগি আমাৰ যিখিনি নিজে কৰিবলগীয়া পাৰো আমাৰ হাতৰ কাষৰ কাম সেইখিনি কৰি আহকচোন, আমি আগুৱাই যাওঁ। ইয়াকে আপোনালোকে যে এইবাৰ নতুন বছৰৰ যিটো ৰিজলিউশ্যন বা আপোনালোকৰ যিটো এই বছৰৰ কাৰণে ল'বলগীয়া সংকল্প, সেইটোকে লওকচোন, লৈ পেলাই সকলো আগুৱাই যোৱাৰ চেষ্টা কৰক। নিজক আপোনালোকে সদায় যে কি কৰিব লাগিব, নিজক আমি ভাল পাবলৈ শিকিব লাগিব। নিজক ভাল পাবলৈ শিকিলে আমি কি কৰিব পাৰিম, সদায় আগুৱাই যাব পাৰিম। আমাৰ যিখিনি কি আছে অৰ্হতা আছে বা আমাৰ যিখিনি আমি পাৰাৰ ভিতৰত আছে সেইখিনিক আমি কৰিব পাৰিম। আৰু আমি যদি ভাগ্যক দিয়াই বহি থাকো, ভাগ্যই আমাক একো নিদিয়ে। আমি ভাগ্যক নিদিয়াই আমাৰ নিজৰ কৰ্ম কৰো আৰু আগুৱাই যাবলৈ চেষ্টা কৰো। সেইখিনিহে মই ভাবো আমাৰ বাবে একেবাৰে প্ৰয়োজনীয় কথা। কাৰণ আজিকালি হৈছে কি বহুত কম্পিটিশ্যনৰ যুগ। মানুহে আমাৰ ল'ৰা ছোৱালীক আমি যদি তেনেভাৱে পঢ়া শুনা কৰাব লাগে, সেই সকলোবিলাক কৰাবলৈ হলে যে আজিকালি অৰ্থৰো আমাৰ প্ৰয়োজন। আৰু আমাৰ ঘৰৰ এজন আমাৰ গৰাকীৰ আমাৰ মানুহজনৰ টকা কেইটাই যথেষ্ট নহয় আজিৰ দিনত। গতিকে আমি যদি ল'ৰা ছোৱালীক ভালকে শিক্ষা দীক্ষা দিব লাগে, উন্নত শিক্ষাৰ বাবে নিব লাগে, তেনেহলে আমাক কিহৰ প্ৰয়োজন, আমিও তেওঁলোকৰ লগে লগে স্বাৱলম্বী হোৱাটো অতিকে প্ৰয়োজন। এয়া চাওক মোৰ পিঠা মই বনোৱা। অলৰেডি মই 600 পেকেট পিঠা দোকানত চাপ্লাই দিলোঁ। এতিয়া আৰু বনাই আছো, বিহুলৈকে বনায়ে থাকিম এইভাৱে। আৰু আপোনালোকৰ সকলোলৈ মোৰ এটা অনুৰোধ থাকিল, মহিলাসকল আপোনালোকে যোনে যি কাম পাৰে সেইখিনি কৰক, আগুৱাই আহক। আৰু আনন্দৰাম ঢেকিয়াল ফুকন ডাঙৰীয়া এষাৰ কথা কৈ থৈছে যে আমি শিক্ষিত হলে নহব, এখন দেশক উন্নত কৰিবলৈ হলে আমি শিক্ষাৰ লগে লগে কৃষি আৰু আমাৰ যিবিলাক শিল্প কাৰ্য আছে সেইবিলাকক আগুৱাব লাগিব। গতিকে আহক আমি সকলোৱে নতুন বছৰৰ পৰা এই কামবিলাক কৰি যাওঁ। আপোনালোকৰ যদি ভাল লাগিছে মোৰ এই ভিডিঅ'টো চাই, তেনেহলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোক কমেণ্ট কৰিব। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলো ভালে আছে। সকলোলৈ নতুন বৰ্ষৰ শুভেচ্ছা জনালো। মই পিঠা বনাই আছো আৰু ভাবিছো আপোনালোকৰ লগত অলপমান কথা পাতো যে সকলোৰে নিশ্চয় পুৰণা বছৰটো গ'ল আৰু এতিয়া আহিব লগা নতুন বছৰটো সকলোৱে যাতে ভালে কুশলে পাৰ কৰিব পাৰে, তাৰে আপোনালোক সকলোলৈ মই শুভকামনা যাচিলো। সকলো যাতে ভালে কুশলে আমি থাকো। আজি মই তিল পিঠা বনাই আছো, আপোনালোকক মোৰ তিল পিঠা দেখুৱাম। আৰু যিহেতু মই বনাই আছো, অকলে অকলে কৰি আছো কাম, সেইকাৰণে আপোনালোকৰ লগত অলপমান কথাও পাতো। এই যে তিল পিঠা বনাই আছো মই, এই তিল পিঠাখিনি মই এইখিনি দোকানত বিহুৰ কাৰণে, বিহুৰ বজাৰৰ কাৰণে দোকানত মই হলচেলত দিম। যিহেতু কামৰ কোনো সৰু বৰ নাইকিয়া, কাম কৰিবলৈ কোনো লাজ কৰিবলগীয়া কথা নহয়। এয়া কোনো চুৰিও কৰা নাই আমি, হয়নে? একো কৰা নাই। আমি
কি কৰিছোঁ, কাম কৰিছোঁ, কাম কৰিম, কষ্ট কৰিম, দুপইচা অৰ্জন কৰিম। আমাৰ চাওক, সকলো আমি মহিলাসকলেই কিবা নহয় কিবা এটা কামত আমি সিদ্ধহস্ত পাৰ্গত। গতিকে আমি সেই কামটোকনো আমি কিয় আমাৰ যিটো নিচা, সেই নিচাটোক আমি কিয় পেচালৈনো পৰিৱৰ্তন কৰিব নোৱাৰিম, হয়নে? গতিকে মই ভাবোঁ আমি সকলোৱে আমাৰ যাৰ যিটো বস্তুত ৰাপ আছে, আমাক ভগৱানে সুস্থভাৱে পঠিয়াইছে। আমি দুখন ভৰি দুখন হাতৰ অধিকাৰী, গতিকে আমি কৰিব পাৰিম। গতিকে এই যে আমি কৰিব পাৰিম, সেই কৰিব পৰাৰ প্ৰথম চাবিকাঠিটো আমাৰ হ'ল আমাৰ যিটো বিশ্বাস, সেল্ফ কনফিডেন্স। আমাৰ সেল্ফ কনফিডেন্স থাকিলে আমি সকলো কামেই কৰিব পাৰোঁ। কৰিব নোৱাৰাৰ কোনো আমাৰ মানে নাই, নোৱাৰাৰ ইম্পচিবল একো নহয়, অসম্ভৱ একো নহয়, আমি কৰিব পাৰিম। আৰু আমি মাইকী মানুহসকল দৃঢ়, হয়নে? গতিকে কৰিব পৰা কামখিনি আমি কৰি দুপইচা অৰ্জন কৰি নিজে নিজে আত্মনিৰ্ভৰশীল হ'বলৈ আমি চেষ্টা কৰোঁ। আহকচোন, এই যিটো নতুন বছৰ, এই নতুন বছৰত সকলোৱে এটা ৰিজলিউশ্যন লওক বা প্ৰতিজ্ঞা কৰক যে আমি আমাৰ হাতৰ মুঠিত পাৰাখিনিৰ ভিতৰত আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিম। আৰু এই চেষ্টা যেতিয়া আমি কৰিম, তাৰ কাৰণে কিন্তু আমাক লাগিব আমাৰ ধৈৰ্য, আমাৰ আত্মবিশ্বাস, আৰু আমি কিন্তু হতাশা মানে আমি পাৰা নাই কৰিব, আমাৰ ব্যৱসায় হোৱা নাই সেইবুলি আমি হতাশাগ্ৰস্ত হ'ব নালাগিব। আমি এটা দিনতে কোনো মানুহ পৃথিৱীত ডাঙৰ হোৱা নাই। প্ৰতিজন মানুহেই বহুত অশেষ কষ্ট কৰি, অমানসিক কষ্ট কৰিহে আগুৱাবলৈ পাৰিছে বা আগুৱাইছে। গতিকে আমি এনেই সময়খিনি নকটাই বহি আমি নাথাকি আমি পাৰাখিনি কৰোঁ। আহকচোন, আমি যোনে যিখিনি পাৰোঁ সেইখিনি কৰোঁ, কৰি আমি আগুৱাৰ চেষ্টা কৰিম। আৰু আমাৰ কথাটো হ'ল আমি এইবোৰ কাম কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, নিজৰ যিটো সেল্ফ কনফিডেন্স সেইটো আমাৰ থাকিব লাগিব। আমি পাৰিম বুলি ভাবিব লাগিব। কাৰণ চাওক, আজিকালি প্ৰতিগৰাকী মহিলাই বহুত আমি দেখিবলৈ পাওঁ সকলো আগৰণুৱা। অনেকে টমটম চলাইছে, ৰিক্সা চলাইছে, কোনোবাই হয়তো শাক চব্জি বেচিছে, চব কৰি খাই আছে। গতিকে আমাৰ প্ৰত্যেকৰে, মোৰ দৃঢ় বিশ্বাস, আমাৰ প্ৰত্যেকৰে কিবা নহয় কিবা এটা বিষয়ত আমাৰ পাৰ্গত আছে, আমি পাৰদৰ্শিতা আছে, কৰিব পাৰোঁ। আজিকালি চাওকচোন কিমান ধুনীয়া মানুহে ঘৰতে কেক বনাই কেক বিক্ৰী কৰি আছে। আজি আমি কেলেনো বাহিৰৰ পৰা আনিবলৈ যাব লাগে, যিবিলাক হয়তো পচা গেলা কণী দি কেক বনাই খুৱাইছে বেকাৰীয়ে। তাৰ জেগাত আমাৰ যিসকল মহিলা সকলোৱে ঘৰত একেবাৰে সুন্দৰভাৱে হাইজেনিকভাৱে বনাই পেলাই কি কৰিছে, দিব পাৰিছে। গতিকে তেনেধৰণৰ কামবিলাক আমি কৰিব পাৰিলে, কৰি যাব পাৰিলে আমি কি কৰিম, নিজেও দুপইচা ইনকাম কৰিম। আৰু আমাৰ মাজত কি হ'ব যে যিবিলাক আজিকালি মানুহ চাকৰিকে মানুহ চাকৰিৰ পিছত আমি হতাশাত অনেকে ভোগে বা ভুগিছে। গতিকে সেইবোৰ আমাৰ কৰাৰ কি দৰকাৰ, যোনে আমি চাকৰি বাকৰি নাই পোৱা, গভৰ্ণমেণ্ট চাকৰি নাই বা কিবা নাই, আমি হতাশাত নুভুগি আমাৰ যিখিনি নিজে কৰিবলগীয়া পাৰোঁ, আমাৰ হাতৰ কাষৰ কাম, সেইখিনি কৰি আহকচোন, আমি আগুৱাই যাওঁ। ইয়াকে আপোনালোকে যে এইবাৰ নতুন বছৰৰ যিটো ৰিজলিউশ্যন বা আপোনালোকৰ যিটো এই বছৰৰ কাৰণে ল'বলগীয়া সংকল্প, সেইটোকে লওকচোন, লৈ পেলাই সকলো আগুৱাই যোৱাৰ চেষ্টা কৰক। নিজক আপোনালোকে সদায় যে কি কৰিব লাগিব, নিজক আমি ভাল পাবলৈ শিকিব লাগিব। নিজক ভাল পাবলৈ শিকিলে আমি কি কৰিব পাৰিম, সদায় আগুৱাই যাব পাৰিম। আমাৰ যিখিনি কি আছে, অৰ্হতা আছে বা আমাৰ যিখিনি আমি পাৰাৰ ভিতৰত আছে, সেইখিনিক আমি কৰিব পাৰিম। আৰু আমি যদি ভাগ্যক ধিয়াই বহি থাকোঁ, ভাগ্যই আমাক একো
নিদিয়ে। আমি ভাগ্যক নিদিয়াই আমাৰ নিজৰ কৰ্মক ধিয়াও, কৰ্ম কৰোঁ আৰু আগুৱাই যাবলৈ চেষ্টা কৰোঁ। সেইখিনিহে মই ভাবোঁ আমাৰ বাবে একেবাৰে প্ৰয়োজনীয় কথা। কাৰণ আজিকালি হৈছে কি, বহুত কম্পিটিশ্যনৰ যুগ। মানুহে আমাৰ ল'ৰা ছোৱালীক আমি যদি তেনেভাৱে পঢ়া শুনা কৰাব লাগে, সেই সকলোবিলাক কৰাবলৈ হ'লে যে আজিকালি অৰ্থৰো আমাৰ প্ৰয়োজন। আৰু আমাৰ ঘৰৰ এজন আমাৰ গৰাকীৰ আমাৰ মানুহজনৰ টকাকেইটাই যথেষ্ট নহয় আজিৰ দিনত। গতিকে আমি যদি ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দীক্ষা দিব লাগে, উন্নত শিক্ষাৰ বাবে নিব লাগে, তেনেহ'লে আমাক কিহৰ প্ৰয়োজন? আমিও তেওঁলোকৰ লগে লগে স্বাৱলম্বী হোৱাটোৰ গতিকে প্ৰয়োজন। এয়া চাওক মোৰ পিঠা মই বনোৱা। অলৰেডি মই 600 পেকেট পিঠা দোকানত ছাপ্লাই দিলোঁ। এতিয়া আৰু বনাই আছোঁ। বিহুলৈকে বনায়ে থাকিম এইভাৱে। আৰু আপোনালোকৰ সকলোলৈ মোৰ এটা অনুৰোধ থাকিল, মহিলাসকল, আপোনালোকে যোনে যি কাম পাৰে সেইখিনি কৰক, আগুৱাই আহক। আৰু আনন্দৰাম ঢেকিয়াল ফুকন ডাঙৰীয়াই এষাৰ কথা কৈ থৈছে যে আমি শিক্ষিত হ'লে নহ'ব, এখন দেশক উন্নত কৰিবলৈ হ'লে আমি শিক্ষাৰ লগে লগে কৃষি আৰু আমাৰ যিবিলাক শিল্প কাৰ্য আছে সেইবিলাকক আগুৱাব লাগিব। গতিকে আহক আমি সকলোৱে নতুন বছৰৰ পৰা এই কামবিলাক কৰি যাওঁ। আপোনালোকৰ যদি ভাল লাগিছে মোৰ এই ভিডিঅ'টো চাই, তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোক কমেণ্ট কৰিব। ধন্যবাদ।